তো হেল্ল' গাইজ আৰু YB ইউজাৰসকল, ইয়াত এতিয়া উইড্ৰ হোৱা নাছিলে। উইড্ৰ নোহোৱাৰ কাৰণে এটা ন'টিচ দি পঠাইছে। এতিয়া ন'টিচটোত লিখা আছে কি 6,000 টকা দি কিনে KYC কৰিলে মানে উইড্ৰ হ'ব বুলি। গতিকে আপোনালোকে ইয়াত 6,000 টকা দি KYC নকৰিব। 2-3জন মানে কৰিছিলে, সিহঁতৰ বেংক একাউণ্ট পূৰা খালী হৈ গ'ল। 7 নম্বৰ ন'টিচটো কি লিখা আছে এবাৰ চাই লওক। For user who have not complete KYC, we will publish your phone number and bank information. এইটোৱে মানে প্ৰমাণ হৈছে কি ভাল এটা কোম্পানীয়ে তেনেকুৱা কথা কেতিয়াও নকয়। গতিকে এইকেইটা ফোন নাম্বাৰ দিয়া আছে, এইকেইটা ফোন নাম্বাৰ চব চাইনা ফোন নাম্বাৰ হয়। গতিকে এইটো চাইনাৰ এপছ হয়। গতিকে এইটো বিশ্বাস নকৰিব। ইয়াত আৰু 6,000 টকা দি কিনে KYC নকৰিব। আৰু ইয়াত কেইটামান মানে KYC কৰাৰ মানে ভইচ ৰেকৰ্ড দিয়া আছে, সেইকেইটা শুনি লওক আপোনালোকে কি কৈছে এতিয়া। ডিয়াৰ টিম, আপোনালোক সকলোলৈকে এটা মানে বেড নিউজ হয় একচুৱেলি। তো আপোনালোকে যদি ৰিচাৰ্জ কৰিম বুলি ভাবিছে বা KYC কৰিমগৈ বুলি ভাবিছে 6,000 দি, তো আপোনালোক ভুলতো নকৰিব। ৰিচেণ্টলি এতিয়া জাষ্ট আমাৰ টিমৰ এজনী ছোৱালী আছিলে, তাই বহুত পুৰণা টিম মেম্বাৰ হয় YBY। 14 লাখ প্লাছ তাই ইনকাম কৰিছে, উইথড্ৰল কৰিছে। তো তাই ভাবিলে যে 6,000 একো নহয়, মই 6,000 আপোনাৰ কৰি দিওঁ ৰিচাৰ্জ আৰু KYC কৰি দিওঁ। যে পইচাটো দি পিনি KYC কৰিলে, KYC কৰাৰ লগে লগে তাইৰ একাউণ্টত 1 লাখ টকা আছিলে। তো গোটেই 1 লাখ টকা পইচা কাটি দিছে। তো সেইকাৰণে আপোনালোকে ভুলতো এতিয়া নকৰিব, ঠিক আছে। আৰু আমি এতিয়া যিটো আপোনালোকে চবেই গম পায়, যিটো মেইন লিডাৰ হয় অনিৰম বসুমতাৰী, তাৰ লগত আমি কানেক্ট কৰিছোঁ, বাট ভেলিড ৰিজন এতিয়ালৈকে আমি পোৱা নাই। তো সেইকাৰণে আপোনালোকে KYC নকৰিব, পইচা 6,000 জমা নকৰিব। আৰু সেইটো ভইচ মেছেজ যিমান পাৰে আপোনালোকে স্প্ৰেড কৰি দিয়ক, চবকে শ্বেয়াৰ কৰি দিয়ক, যাতে কোনেও ভুলতো 6,000 টকা আকৌ লগাব নালাগে। বা যদি লগোৱাৰ পাছত গোটেই একাউণ্টত যদি পইচা আছে, গোটেই একাউণ্টৰ পৰা পইচা কাটি দিব। চ' যিমান পাৰে চবকে আপোনালোকে শ্বেয়াৰ কৰি দিয়ক। বান্দৰমাৰীৰ পৰা এজন মানুহৰ 14 লাখ একাউণ্টৰ পৰা কাটি দিছে KYC 6,000 ৰিচাৰ্জ আৰু KYC দিয়াৰ পাছত বাপেকৰ ৰিটায়াৰমেণ্টৰ পইচা আছিলে। हो जाओ हाँ सब लोग। हमने 6,000 KYC किया था तो मेरा बैंक अकाउंट खाली हो गया। केयरफुल हो जाओ दे। मेरा ऑफिस में एक स्टाफ है, उनका पूरा SBI अकाउंट YBY लोग ने खाली कर दिया, बोले पर 0 अमाउंट हो गया बोला है। किसने बोला था पैसा डालने के लिए? आपको किसने बोला था? ये है मेरा ग्रुप का मेंबर लोग। ये KYC के लिए हम 6,000 डाल के देखा, फिर भी ओपन नहीं हो रहा है। तो मेरा रिजल्ट आने का बाद में आप लोग को सजेशन हम क्या करना है क्या नहीं करना है हम बताएगा। अभी उसको हर बार आके कुछ भी मत करो। और ट्रेडिंग भी नहीं हो रहा है, ट्रेडिंग ये अभी नहीं हो रहा है। ये 12 बजे से लेके रात का 12 बजे तक है, बीच में ट्रेडिंग हो रहा है कि नहीं हो रहा है वो चेक कर लो। अगर नहीं हो रहा है तो ऐसे रहने दो, अगर हो रहा है तो मैसेज में ये ग्रुप में भेजो ट्रेडिंग हो रहा है बोल के। अगर नहीं हो रहा है तो ऐसे रखो। अगर मेरा जो हम अभी KYC हम 6,000 डाल के देखा, क्योंकि डाल के नहीं देखने से भी हम लोग को पता नहीं चलेगा, इसलिए हम लॉस होने से बोल के मेरा हम KYC में हम ये 6,000 डाल के देखा है। उसका रिजल्ट जो आएगा हम आप लोग को बताएगा, क्या करना है वो बताएगा। वो 11 ये अगस्त तक इसका ये टाइम है। उसका आगे अगर 24 आवर्स में रिजल्ट आता है तो हम सबको ये ग्रुप में बता देगा।